নমস্কাৰ বন্ধু বান্ধৱীসকল আজি যেহেতু ভতিজাটোৰ বাৰ্থডে আছিলে ঘৰতে সকলোবোৰ প্ৰস্তুতি চলি আছে পেহীয়েক ককায়েক বৰমাক আমি সকলোৱে মিলি তাৰ বাৰ্থডে কাৰণে ডেকোৰেশ্যন কৰি আছো ঘৰতে কৰি থকা হৈছে সব ঘৰতে আমি ধুনীয়াকৈ বস্তুবোৰ আনি ডেকোৰেশ্যন কৰিছো হি পিছে মাক আৰু দুটাকৰ লগত মন্দিৰলৈ গৈছিলে যেতিয়া আহি পাইছে বেলুনবোৰ ফুলাই থকা দেখি খুব ভাল পাইছে ইফালে আকৌ জেঠাইকে পায়স বনাই আছে আৰু সকলোবোৰ বনোৱা মেলা ঘৰতে কৰা হৈছে সবে মিলিজুলি কাটি বাছি দিছে আৰু এনেকৈ জুইতে বনাইছে সকলোৱে মিলিজুলি ঘৰতে কামবোৰ কৰি থকা কাৰণে খুব সোনকালে হৈ গ'ল তাৰ পিছতে তাৰ ককাকহঁত আহিছে মামীয়েকহঁত আহিছে সবে মিলি কেকটো কাটি ললো দিনতে কাৰণ তেওঁলোকো যাবগৈ আকৌ কেকটো কাটি লগতে কাটি নললেও ভাল লাগি নাথাকিব তাৰ পৰা এই কেক কাটিবলৈ কাৰণে সবেই লৈছে আৰু হি বাৰ্থডেনো কি বুজি পোৱা নাই বাৰু তথাপিতো খুব ভাল পাইছে তাক যাতে আপোনালোকে আশীৰ্বাদ দিয়ক ই ভাল মানুহ হওক আৰু জীৱনত যাতে আগুৱাই যাব পাৰে তাৰ পৰা ৰাতিপুৱা আমিও নোখোৱা নেমেলাকৈ আছিলোঁ সকলোৱে মিলি ধুনীয়াকৈ খাই ল'লো কেনেকুৱা খোৱা শেষ হোৱাৰ পিছতে ভিডিঅ'টো কৰিবলৈ মন কৰিছোঁ সেইকাৰণে লাষ্টত একদম ভিডিঅ'টো কৰা হৈছে দেই তাৰ পৰা ৰাতিলৈ আকৌ সিহঁতি অকণমান নাচ গান কৰিছিলে লগতে ইও খুব ফূৰ্তি পাইছে ই একদম ধুনীয়াকৈ নাচিছে ইফালে গৈছে আৰু তাৰ লগৰীয়া এটাও আহিছে ইও একদম পূৰা গান লগোৱাৰ লগে লগে নাচিব লাগিছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই থেংক ইউ